নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি ৰাতিপুৱা আমি মা বেটি ফুৰিবলৈ ওলাইছোঁ। আজি শাহুমাৰ ঘৰত সকাম আছে আৰু তালৈ গৈ আছোঁ আমি দুইজনী। আহক তেতিয়াহ'লে আপোনালোককো লৈ যাওঁ মোৰ লগত। আজি বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ আহিছোঁ। এইকেইদিন ভিডিঅ' দিব পৰা নাছিলোঁ কাৰণ গাটো ভাল নাছিলে। আহক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ গাঁওখনি অতি বাট পথবোৰ খলা বমাৰে ভৰা। বহুতে যাওঁতে উলটি খাই পৰোঁ এই বাট গাঁতৰ পৰা। আমি সকামৰ ঘৰ পালোহি, চাহ তাহ খালোঁ আৰু শাক পাচলি কুটিলোঁ। এতিয়া আৰু এইফালে আমাৰ বেটিহঁতি এইফালে খেল লগাই আছে, চাই আছে আৰু ভকতসকলো পালেহি আৰু ভকতে তেখেতলোকৰ কাম কৰি আছে। হওক তেনে আগে আগে কি হয় দেখা যায়। আমাৰ দদাই দেৱীয়ে নাৰিকল কাটি আছে। ইফালে দদাইদেউহঁতি দালি আৰু ভাত বনাই আছে। এইফালে ককাইদেৱে মাংস কুটি আছে আৰু সেইফালে ভকতৰ নাম প্ৰায় শেষ হ'লগৈ আৰু। এইফালে আমি কেইগৰাকীয়ে চাহৰ জুতি লৈ আছোঁ আৰু এইফালে ভিতৰত নাম লৈ আছে। ভকতে নাম লৈ এটালে আৰু এইফালে শৰাই ভাঙিলে। এতিয়া মাহ প্ৰসাদ বিলাইছে ভকতে আৰু এইফালে আমাৰ প্ৰসাদ। এয়া আমি এতিয়া গৃহস্থই সেৱা কৰিছোঁ। ভকতে আশীৰ্বাদ দি আছে। সকাম ভাঙিলে আৰু আমিও খাই বৈ আহি এতিয়া ঘৰ পালোহি। আশা কৰিছোঁ আপোনালোক সকলোৱে মোৰ ভিডিঅ'টো চাব আৰু লগতে যদি ভাল লাগে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।